বতাহে যদি বতৰৰ ৰূপ সলনি কৰিব পাৰে তেন্তে কাৰোবাৰ প্ৰাৰ্থনায়ো সংকটৰ মুহূৰ্ত নিশ্চয় সলনি কৰিব পাৰে। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। সম্পৰ্ক কেতিয়াও নাভাগে যদি আপোনাৰ অন্তৰত থকাখিনি ক'বলৈ ভয় নকৰে আৰু আনৰ অন্তৰত থকাখিনি বুজিবলৈ চেষ্টা কৰে। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, হে অৰ্জুন, তুমি যদি পৰিস্থিতি দেখি আজি হাৰ মানি লোৱা তেন্তে কাইলৈ কি হ'ব তুমি কেনেকৈ জানিবা? কাইলৈ পৰিস্থিতি কঠিনতকৈ কঠিন হ'ব পাৰে, কিন্তু কাইলৈ পাছত নিশ্চয় ভাল হ'ব। গতিকে হাৰ নামানিবা, আজিৰ কথা চিন্তা কৰি কৰ্ম কৰা। সমস্যা জীৱনৰ অংশ। আপুনি যদি সমস্যাৰ সন্মুখীন হ'বলৈ থিয় দিছে তেন্তে আপুনি জিকিবই, আৰু যদি সমস্যাক আপুনি মূৰত তুলিছে তেন্তে আপুনি ভাগি পৰিব। খঙৰ সময়ত অলপ ধৈৰ্য ধৰিবলৈ শিকক আৰু ভুলৰ সময়ত স্বীকাৰ কৰিবলৈ শিকক। পৰি পৰিয়েই এটি শিশু খোজ কাঢ়িবলৈ শিকে। পানীত ডুবি ডুবিয়ে মানুহে সাঁতুৰিবলৈ শিকে। গতিকে দুখ পাম বুলি ভাবি কেতিয়াও পিছুৱাই নাযাব, কাৰণ দুখ পাই পায়ে মানুহে নিজকে চম্ভালিবলৈ শিকে। এই সংসাৰখনৰ ওপৰত ভৰসা কেতিয়াও নকৰিব আৰু ভগৱানৰ ওপৰত কেতিয়াও নিৰাশ নহ'বা। ধৰ্মই কেৱল আপোনাক বাটহে দেখুৱাই দিব, কিন্তু কৰ্মইহে আপোনাক আপোনাৰ গন্তব্য স্থানলৈ লৈ যাব। জীৱনত অহা বেছিভাগ মানুহেই অস্থায়ী। কিছুমান সময় পাৰ কৰিবলৈ আহে আৰু কিছুমানে সময় নষ্ট কৰিবলৈ আহে। টকা টকা এটা বহুতো সৰু শব্দ, অথচ এই সৰু শব্দটোৰ প্ৰভাৱ ইমানেই বেছি। ইয়াৰ অভাৱ হ'লে দেখা যায় হাহাকাৰ, আৰু বেছি হ'লে বাঢ়ি যায় মানুহৰ অহংকাৰ। সুখৰ অনুভূতি নিজৰ ভিতৰতে থাকে, ইয়াক নিজৰ বাহিৰত পোৱা নাযায়। যেতিয়াই আমি আনৰ মাজত সুখ বিচাৰি যাওঁ তেতিয়াই আমি দুখক আমন্ত্ৰণ জনাওঁ। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব।